আজি আমি আলোচনা কৰিম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত 22 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰথমখন ওডিআই মেচত খেলিবলগীয়া খেলুৱৈসমূহৰ বিষয়ে। ইণ্ডিয়াৰ হৈ প্ৰথম অপেনিং কৰিবলৈ আহিব নম্বৰ 1ত শিখৰ ধৱন, নম্বৰ 2ত আহিব ঈশান কিষাণ। এবাৰ শিখৰ ধৱনে প্ৰথমবাৰৰ বাবে কেপ্টেইনৰ ভূমিকা পালন কৰিব আহিব। এইটো চাবলগীয়া হ'ব যে শিখৰ ধৱনে নিজৰ কেপ্টেইনশ্বিপ কিদৰে আগবঢ়াই নিয়ে। আৰু ইণ্ডিয়াৰ মিডল অৰ্ডাৰত আহিব নম্বৰ 3ত সূৰ্যকুমাৰ যাদৱ, নম্বৰ 4ত আহিব দীপক হুডা, নম্বৰ 5ত আহিব শ্ৰেয়াছ আয়াৰ, নম্বৰ 6ত আহিব সঞ্জু চেমছন, নম্বৰ 7ত আহিব ৰবীন্দ্ৰ জাদেজা। আৰু ইণ্ডিয়াৰ বলাৰ হিচাপে আহিব নম্বৰ 8ত অৰ্শদ্বীপ সিং, নম্বৰ 9ত আহিব মহম্মদ সিৰাজ, নম্বৰ 10ত আহিব আৱেশ খান আৰু নম্বৰ 11ত আহিব ইউজি চেহেল। এয়াই হ'ব ইণ্ডিয়াৰ প্লেয়িং 11সমূহ। আৰু ৱেষ্ট ইণ্ডিজৰ হৈ প্ৰথম অপেনিং হিচাপে আহিব নম্বৰ 1ত চাই হোপ, নম্বৰ 2ত আহিব কাইল মাইৰ্ছ, নম্বৰ 3ত আহিব চাৰ্মাছ ব্ৰুকছ, নম্বৰ 4ত আহিব ব্ৰেণ্ডন কিং, নম্বৰ 5ত আহিব নিকোলাছ পুৰন, নম্বৰ 6ত আহিব ৰমেন পাউল, নম্বৰ 7ত আহিব ৰোমেৰিয়ান শ্বেফাৰ্ড, নম্বৰ 8ত আহিব আকিল হুছেইন, নম্বৰ 9ত আহিব কিমো পাৱল, নম্বৰ 10ত আহিব গুডাকেছ মুৰি আৰু নম্বৰ 11ত আহিব আলজাৰী জোচেফ। তো এনেকুৱাই হ'ব ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলুৱৈসমূহ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।